মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। এই পাঠটিত আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীতে পোহৰৰ প্ৰতিফলনৰ বিষয়ে সুন্দৰকৈ তোমালোকে গম পাই আহিছা, কিন্তু তথাপিও আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে কিছু কথা ইয়াত আলোচনা কৰিম। তোমালোকে জানা, পোহৰ যেতিয়া দুটা স্বচ্ছম মাধ্যমৰ সন্ধিতলত আপতিত হয়, সেই আপতিত পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমটোলৈ উভতি যায়, আৰু এই পৰিঘটনাকে কি বুলি কোৱা হয়? এই পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। এতিয়া এই কাষৰ চিত্ৰত তোমালোকে চোৱা, ইয়াত এম এখন সমতল দাপন, এম ডেছ। এও পোহৰ ৰশ্মি এও সমতল দাপনত আপতিত হৈছে। অ' হৈছে আপতন বিন্দু, অ' বি ৰশ্মি প্ৰতিফলিত হৈ উভতি গৈছে। এতিয়া ইয়াত অ' এন আমি এডাল অভিলম্ব টানো। অ' এন অভিলম্ব টনাৰ পাছত আমি দেখিলোঁ এ অ' এন আৰু বি অ' এন দুটা কোণ সৃষ্টি হৈছে। সেই কোণ দুটা যথাক্ৰমে আমি আই আৰু আৰৰে চিহ্নিত কৰিছোঁ। এতিয়া এই এ অ' এন এই কোণটোক কোৱা হয় আপতন কোণ, যাক আমি আইৰে চিহ্নিত কৰিছোঁ, আৰু বি অ' এনক আমি প্ৰতিফলন কোণ বুলি কোৱা হয়, আৰু আমি ইয়াক আৰৰে চিহ্নিত কৰিছোঁ। গতিকে এই পৰিঘটনাটোৱে হৈছে পোহৰৰ প্ৰতিফলন। আমি এটা কথা জানো যে পোহৰৰ সমতল দাপোনে, এইখন যিহেতু এখন সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয়। এতিয়া আমি পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে, এই সূত্ৰ দুটা আমি আগতেও জানো, তথাপিও আমি পুনৰ এই দুটাৰ বিষয়ে আমি আকৌ আলোচনা কৰিছোঁ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। আমি ওপৰৰ চিত্ৰটোত আমি এ অ' এন হৈছে আপতন কোণ আৰু বি অ' এন হৈছে প্ৰতিফলন কোণ। গতিকে ইয়াত এ অ' এন আৰু বি অ' এন সদায় সমান। আকৌ আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। গতিকে আমি দুটা প্ৰতিফলন কোণ পালোঁ, পোহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ আমি পাইছোঁ। এটা হৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান, আৰু 2 নম্বৰটো হৈছে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি গোলাকাৰ দাপোন, ইতিমধ্যে আমি যিখন এম এখন সমতল দাপোনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, এতিয়া আমি গোলাকাৰ দাপোনৰ বিষয়ে আমি পঢ়িম। চোৱা, সমতল দাপোনৰ উপৰিও আন কিছুমান দাপোনৰ প্ৰতিফলন পৃষ্ঠ বক্ৰ হয়। কেনেকুৱা হয় বুলি কৈছোঁ আমি? বক্ৰ হয়। তোমালোকে সকলোৰে ঘৰত চামুচ সকলোৰে আছে। চিকমিকাই থকা চামুচ এখন এই বক্ৰ পৃষ্ঠতলৰ এটা সুন্দৰ উদাহৰণ। তোমালোকে সকলোৱে ঘৰত এখন নতুন অকণ চিকচিকাই থকা হ'ব লাগে, চিকচিকাই থকা এখন চামুচ লৈ তোমালোকে নিজৰ মুখখন কেনেকুৱা ধৰণৰ প্ৰতিবিম্বৰ সৃষ্টি হয় তোমালোকে এবাৰ চাব পাৰা। এতিয়া চোৱা, যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে কি বুলি কোৱা হয়? গোলকীয় দাপোন বুলি কোৱা হয়। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ নাইবা বাহিৰলৈ বক্ৰ অৱস্থাত থাকিব পাৰে। কেনেকুৱা অৱস্থাত থাকিব পাৰে? বাহিৰলৈ আৰু ভিতৰলৈ বক্ৰ অৱস্থাত থাকিব পাৰে। তোমালোকে এই চিত্ৰটোত চোৱা, এইখন ভিতৰলৈ বক্ৰ আৰু এইখন দাপোনৰ বাহিৰলৈ বক্ৰ প্ৰতিফলন পৃষ্ঠটো। সকলোৱে মন কৰিছা নিশ্চয়। এতিয়া এই দুখনৰ আমি এটা নাম দিয়া হৈছে যে যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ কি হয়? গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা।
গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰি আছে, গতিকে এনে দাপোনক কি বুলি কোৱা হয়? অৱতল দাপোন বুলি কোৱা হয়। আনহাতে যিবোৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, তোমালোকে নিশ্চয় চিত্ৰত দেখিছা, বাহিৰৰ দিশলৈ বক্ৰ, এনে দাপোনক কি বুলি কোৱা হয়? উত্তল দাপোন বুলি কোৱা হয়। গতিকে আমি এতিয়া শিকিলো গোলাকাৰ দাপোন দুই ধৰণৰ আমি পালো, এটা হৈছে উত্তল দাপোন আৰু আনটো হৈছে অৱতল দাপোন। তোমালোকে নিশ্চয় বুজি পালা।